বিশাল ধাৰ্মিক শোভাযাত্ৰাৰে তিনিচুকীয়া দহোটীয়া চুক অৱস্থিত ককৰাতলী গাঁৱৰ কুন্তি পুখুৰী সমন্বয় ক্ষেত্ৰত আয়োজিত হয় শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ তিৰুভাৱ তিথি। সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ সৌজন্যত সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজ, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু দহোটীয়া চুক বৰনামঘৰৰ ৰাইজৰ সহযোগত 22 ডিচেম্বৰ শুকুৰবাৰে দিনৰ 1 বজাত দহোটীয়া চুক পথস্থিত ককৰাতলী গাঁৱৰ কুন্তি পুখুৰী সমন্বয় ক্ষেত্ৰত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ 397 সংখ্যক তিৰুভাৱ তিথি উদযাপন কৰা হয়। পুৱাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীত ধৰ্মধ্বজা উত্তোলন কৰে ৰেৱত চন্দ্ৰ দাসে, স্মৃতি তৰ্পণ কৰে বেদকান্ত ফুকনে, বৃক্ষৰোপণ কৰে পৰ্ণকান্ত দাসে আৰু তিৰুভাৱ তিথিৰ লগত সংগতি ৰাখি এটি অস্থায়ী নামঘৰ উন্মোচন কৰে সত্ৰাধিকাৰ শ্ৰী শ্ৰী বৈষ্ণৱানন্দ গোস্বামীয়ে। তাৰ পিছতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত নাম কীৰ্তন, ধৰ্মীয় গীত মাতেৰে ধৰ্মীয় শোভাযাত্ৰা কৰি সমগ্ৰ তিনিচুকীয়া চহৰ পৰিভ্ৰমণ কৰি পুনৰ উদযাপনস্থলীলৈ উভতি আহে। শোভাযাত্ৰাৰ পিছতে ধৰ্মালোচনী সভা অনুষ্ঠিত হোৱাৰ কথা অৱগত কৰে আয়োজক সমিতিয়ে। লগতে সন্ধিয়া শ্ৰী শ্ৰী নিত্যানন্দদেৱৰ বিৰচিত মৎস্য চৰিত ভাওনা প্ৰদৰ্শন হ'ব। অতি উলহ মালহেৰে উদযাপিত এই অনুষ্ঠানত সমগ্ৰ তিনিচুকীয়াবাসী ৰাইজৰ উপস্থিতি কামনা কৰে উদযাপন সমিতিয়ে। আমাৰ এই দহোটীয়া চুকৰ এই অঞ্চলতেই কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ সহযোগত অতি কম সময়ৰ ভিতৰতে আমাৰ এই অঞ্চলতে এখন অভ্যৰ্থনা সমিতি গঠন কৰি দিছিলে। মাত্ৰ 12টা দিন আমি সময় পাইছিলোঁ। এই 12টা দিনৰ ভিতৰতে কেন্দ্ৰীয় সমিতিয়ে, জিলা সমিতি আৰু অভ্যৰ্থনা সমিতি আৰু এই অঞ্চলৰ আশে পাশে থকা সকলো ভকত বৈষ্ণৱ আৰু আই মাতৃসকলৰ সহযোগত আমি এই অনুষ্ঠানভাগি আজি আয়োজন কৰিছোঁ। আজি পোনপ্ৰথমে আজিৰ দিনটোত কাৰ্যসূচী আছিলে। প্ৰথমেই ধৰ্মীয় ধ্বজা উত্তোলন কৰা হৈছিলে আৰু ধৰ্মীয় ধ্বজা উত্তোলন কৰিছিলে মইছা আলহী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী শ্ৰী বৈষ্ণৱানন্দ গোস্বামীদেৱ। আৰু ইয়াৰ পাছতে আমাৰ কাৰ্যসূচী আছিলে স্মৃতি তৰ্পণ। আমাৰ কেন্দ্ৰীয় সমিতিৰ মায়ামাৰা কেন্দ্ৰীয় সমিতিৰ সভাপতি মহোদয় শ্ৰী ৰেৱত দাসে তেখেতৰ স্মৃতি তৰ্পণ কৰিছিলে। তাৰ পাছতে বৃক্ষৰোপণ আঁচনি হয়, বৃক্ষৰোপণ আঁচনি এই অভাজনে সভাপতিয়ে বৃক্ষৰোপণ আঁচনি কৰা হৈছিলে। ইয়াৰ পাছতে ইয়াত যিটো অস্থায়ী নামঘৰ নিৰ্মাণ কৰা হৈছিলে, এই অস্থায়ী নামঘৰ উন্মোচন কৰিছিলে আমাৰ মৎস্য আলহী সত্ৰাধিকাৰ প্ৰভু শ্ৰী বৈষ্ণৱানন্দ গোস্বামীদেৱে। আৰু ইয়াৰ পাছতে আমাৰ এতিয়া শোভাযাত্ৰা আঁচনি আছিলে, শোভাযাত্ৰা কিন্তু ৰাইজ দূৰণিবতীয়াৰ পৰা আহি আছে, কিছু পলম হৈছে, কিন্তু ইয়াৰ পাছতে আমাৰ শোভাযাত্ৰা আৰম্ভ কৰিম। বিশেষ ক'বলগীয়া নাই, আপোনাৰ চেনেল যুগক সকলোটিকে আমাৰ আৰু সন্ধিয়ালৈ কিন্তু আমাৰ এভাগি প্ৰগ্ৰাম আছে, ভাওনা এভাগি পোনপ্ৰথমেই আমাৰ এই অঞ্চলত আমি আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। এই ভাওনাখনৰ নাম হ'ল মৎস্য চৰিত। গতিকে সমূহ তিনিচুকীয়াবাসী ৰাইজক এই চেনেল যোগেদি আমি আমন্ত্ৰণ কৰিছোঁ যাতে তেখেতসকলে পদধূলি ইয়াত দহোটীয়া চুক এই অঞ্চলত ভাওনাত পেলাইহি। ধন্যবাদ।